লোকেল ভকুৱা মাছ এইটো পাঠাৰ মাংস লোকেল মুৰ্গীৰ মাংস এইটো পিচ অলপ মুখত দি চাওক প্ৰিয় দৰ্শক আজি বৰপেটাত আহিছোঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ আহিছোঁ বৰপেটাৰ খুবেই এখন বিখ্যাত খুবেই এখন জনপ্ৰিয় হোটেল যিখন হোটেলৰ নাম হৈছে হোটেল প্ৰান্তিক হোটেল প্ৰান্তিকত আজি আমি কি খাওঁ খোৱা লোৱাৰ টেষ্ট কেনেকুৱা আৰু কোনটো ডিছৰ কেনেকুৱা দাম তাৰ লগতে কি পোৱা যায় A to Z আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম প্ৰথম মই ইয়াৰ লোকেশ্যনটো শ্বেয়াৰ কৰি দিছোঁ আপোনালোকে যদি বৰপেটাৰ হোটেল প্ৰান্তিকত আহিব বিচাৰে তেতিয়াহ'লে বৰপেটাৰ যিখন চব্জি মাৰ্কেট বৰপেটাৰ ৰেলৱে লাইনৰ দক্ষিণ পাৰে যিখন চব্জি মাৰ্কেটৰ ঠিক গাতে লাগি ৰাস্তাৰ পূবফালে হৈছে হোটেল প্ৰান্তিক এইখন হোটেলত দুপৰীয়া ভাতৰ লগতে ইয়াত বিভিন্ন ধৰণৰ টেষ্টি মিঠাই দৈ ক্ৰীম তাৰ লগতে চোলা বতৰা আৰু বিভিন্ন ধৰণৰ খোৱা বস্তু পোৱা যায় লগতে চাহ চিঙাৰা যেনেকুৱা ধৰণৰ মিঠাই আপোনালোকৰ প্ৰয়োজন হয় গোটেইখিনি A to Z আপোনালোকে প্ৰান্তিকত পাব বলক যাওঁ ভিতৰত গৈ ইয়াৰ আজি দুপৰীয়াৰ সাজ ইয়াত গ্ৰহণ কৰোঁ এইটো হ'ল আপোনালোকৰ ভেজ থালি ন এই ভেজ থালিটোৰ দাম কিমান পৰে এইটো 80 টকা ভেজ থালি 80 টকাত এই গোটেইখিনি বস্তু এইটো হ'ল লোকেল ভকুৱা মাছ ইমান ডাঙৰ পিচ আছে চাওক এইটো চাই লওক লোকেল ভকুৱা মাছটো কিমান হয় প্লেট 110 টকা 110 টকাত লোকেল আৰু এইটো হ'ল পাঠাৰ মাংস নেকি পাহি পাঠাৰ মাংস এইটো আপোনাৰ 130 টকা হাফ 130 টকাত হাফ এইটো হাফ ন হাফত 4 পিচ দিছে আৰু এইটো হ'ল লোকেল চিকেন এইটো দাম কিমান পৰে 110 টকা এইখন হোটেলত যদি আপোনালোকে খাই দিলে একদম ফ্ৰেছ পাব কিয় ইয়াৰ সন্মুখ ভাগতে চব্জিৰ মাৰ্কেট মাছৰ যিখন আটাইতকৈ ডাঙৰ পাইকাৰী বা খুচুৰা বজাৰ তাৰ লগতে পাঠাৰ মাংসৰ দোকান হওক ইফালে মুৰ্গীৰ দোকান হওক একদম এইখন হোটেলৰ সন্মুখত ডেইলি তাৰ পৰা ফ্ৰেছ আনে আৰু একদম ফ্ৰেছ বনায় প্ৰথমে দালি দি ষ্টাৰ্ট কৰোঁ ভাতটো দেখুৱাইছে একদম বঢ়িয়া চাউলৰ ভাত দিছে এইটো কি চাউলৰ ভাত দাদা কেৰাটী চাউল হয় ইমান ধুনীয়া গোন্ধাইছে অলপ চাটনি মুখত দি চাইছোঁ প্ৰথম অলপ মস্তি অলপ নেমু চেপি খালী দালিৰে প্ৰথম বাইটটো বঢ়িয়া লাগিছে এবাৰ অলপ মিক্স ভেজ কৈছোঁ মিক্স ভেজৰ সৈতে এটা বাইট বেগুন বঢ়িয়া একদম পিয়'ৰ বেংগলী খানা ঘৰুৱা ষ্টাইলত মাছটো এইটো মাছ লোকেল ভকুৱা মাছ ন লোকেল ভকুৱা মাছ বহুতে টেষ্টি হয় মুখত লাগি গৈছে আলুৰ সৈতে বনাইছে ঝোল কৰি এইটো আলু অলপ আলু লৈছোঁ আৰু অলপ ঝোল লৈছোঁ পাপা তোমাক দিম আলু মুৰ্গীৰ মাংস দিম তোমাক এইটো মুৰ্গীৰ মাংস তোমাক 1 পিচ দিছোঁ এইটো মাছৰ ঝোলৰ সৈতে আলু মিক্স কৰি প্ৰথমটো বাইট মাছৰ ঝোলটোতো বঢ়িয়া হৈছে অলপ মাছ ইয়াৰ পৰা লৈছোঁ এইটো লোকেল মাছ হিচাপে 110 টকা বহুত বঢ়িয়া আপোনালোকে ইয়াত আহিলে লোকেল ভকুৱা মাছটো ট্ৰাই কৰিব দেই আৰু এইবাৰ ট্ৰাই কৰিম পাঠাৰ মাংস এইটো পাঠাৰ মাংস একদম মুখত লাগি গৈছে টেষ্টটো অলপ গ্ৰেভি লৈছোঁ তোমাক দিওঁ বাবা তোমাক এটা পিচ দিওঁ এইটো মস্তি দেই পাঠাৰ মাংসটোতো আল্টিমেট হৈছে ইমান ধুনীয়াকৈ সিজিছে লোকেল মুৰ্গীৰ মাংস এইটো পিচ অলপ মুখত দি চাওক মস্তি বাবা কেনেকুৱা লাগিছে খাই ভাল লাগিছে মাংস কেনেকুৱা লাগিছে ভাল লাগিছে মোৰ একদম ঘৰুৱা খানাৰ যিটো টেষ্ট সেই টেষ্টটো পাইছে একদম মুখত
লাগি গৈছে প্ৰতিটো ডিছৰ নহয় একদম ইউনিক আল্টিমেট টেষ্ট হয়